বৰশীৰে মাছ ধৰা আমি সকলোৱে নিজৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা দেখিছোঁ। আৰু এই বৰশীৰে মাছ ধৰিলে কি হয়, মাছটো ধৰিবৰ বাবে আমি বৰশীটো যেতিয়া নদী বা পুখুৰীত দিওঁ তেতিয়া কিছু সময় পিছত মাছ আহি সেই বৰশীটো টুপিয়ায়। আৰু সেই মাছটো সেই বৰশীটোত কেতিয়াবা এবাৰতো আহিব পাৰে, কেতিয়াবা দুবাৰতো আহিব পাৰে, বা কেতিয়াবা কেইবাবাৰো চেষ্টা কৰাৰ পিছত আহিব পাৰে। কিন্তু যেতিয়ালৈকে সেই মাছটো বৰশীটোত নাহে আমি চেষ্টা কৰি থাকোঁ আৰু কিছু সময় পিছত হ'লেও সেই মাছটো উঠাওঁ। ঠিক আমাৰ জীৱনটো সেই বৰশীটোৰ দৰেই। সকলোৰে জীৱনত সফলতা এবাৰত নাহিবও পাৰে, বা কিছুমানৰ ক্ষেত্ৰত সফলতা এবাৰতো আহিব পাৰে, কিছুমানৰ ক্ষেত্ৰত দুবাৰতো আহিব পাৰে, বা কিছুমানৰ ক্ষেত্ৰত অহৰহ চেষ্টা কৰি থকাৰ ফলত কেইবাবাৰ পিছতো সফলতা আহিব পাৰে। কিন্তু সকলোৰে জীৱনত চেষ্টা কৰি থাকিলে সফলতা আহিবই। সেয়েহে আমাৰ জীৱনবোৰ সফল কৰিবৰ বাবে আমি অহৰহ চেষ্টা কৰি থাকিব লাগে, কেতিয়াও জীৱনটোক হাৰি যাব নালাগে। ধন্যবাদ।